অসমৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বনাব লাগে। पाब्लिकनि सिगाङाव रायजो राजाफोरनि सिगाङाव बिटिसिनि सिएम मानगोना हाग्रामा महिलारि बिथाङा डाइरेक्ट एनाउन्समेन्ट होबाय, डाइरेक्ट माने रिभिल खालामबाय 2026आव सोर चिफ मिनिस्टार जागोन बेखौ डाइरेक्ट फोसावबाय आरो कुइसन खालामदों आरो रायजो राजा नोंथांमोननो हेमन्त बिश्व शर्माखौ 2026आव चिफ मिनिस्टार महरै नांफिनगौ नांफिना डाइरेक्ट कुइसन, डाइरेक्ट रिभिल, डाइरेक्ट एनाउन्समेन्ट माने। दा लोगोसे मोनसे गोजोनथाव रादाब, बे समाव आं गोजोनथाव रादाबखौनो लाबोबाय थायो, माने बारा दुखु गोनांखौ लाबोनो बायो, मानोना जोंनि आसामाव आरो गंसे याने एयारलाइन माने एयारपोस्ट जानो थांगासिनो दं बे साननैसोनि गेजेरावनो, बावैसो गेजेरावनो। खिन्थु हा गैयैनि थाखाय माने बे खामानिखौ मावनाय जाथ'वाखै। जेब्ला हा मोननाय लोगो लोगो, हाया ओंखारनाय लोगो लोगोनो एयारलाइन एयारपोस्ट गंसे आरोबाव जानो थांगासिनो दं जोंनि आसामाव। आरो लोगोसे जोंहा टंकेश्वर राभा बिथाङा फोरमायदों जायफोर माने बावैसो सिगां मिया मुस्लिम मियाफ्रा एभेक्सन जाजोब्बाय, एभेक्सन खालामजाजोब्बाय। दा बैफोरनि गेजेराव माने मोनसे रिभिजन खालामनाय जागोन, माने नायबिजिरनाय जागोन, बासिनाय जागोन माने सोर सोर माने देसि, सोर सोर बांलादेशि, सोर मिया, सोर मुस्लिम। जाय मुस्लिम बा डिसि बिसोरो माने रिहेबिलिटेसन बा कंस्टाफिट माने बिसोर थानो मोनफिनगोन, आरो जाय मिया बांलादेशि बिसोरो मोननाय नङा। तो नोंथांमोना आबुं रादाबखौ नायदो, बे समाव नोंथांमोना आङो दामनानै होनोसै। আপোনালোকে দেশী মানুহখিনি মিয়াৰ পৰা দূৰত থাকিব নে নাই? থাকিব। গতিকে এইটো ভয় খাব দৰকাৰ নাই, মই আছো দেশীয়ে। মিয়াক কিন্তু গুৰুত্ব নিদিব, দিব নেকি? দিব? নিদিব। মিয়াটো সোমাব নিদিব, কিন্তু মিয়া সোমালে কিন্তু একে গণ্ডগোল হ'ব। যেনে আমাৰ এই যে উচ্ছেদ হ'ল, তাত যিখিনি খিলঞ্জীয়া দেশী মানুহ আছে সেইখিনি সংস্থাপন হ'ব, মিয়াকেইটা নহয়। মই দায়িত্ব লৈছো, যিখিনি কিবা কাৰণ সি ছাৰ্ভে নহ'ল, ছাৰ্ভে কৰিব দিয়া হৈছিল, সেইকাৰণে মই ছাৰ্ভে কৰিব দিছো। তাৰমানে কেতিয়াবা সি অসমীয়াত এটা ফকৰা যোজনা আছে নহয়, কি কয়, উলুৰ লগত কি পুৰা যায়, বগৰী পুৰা যায় নাযায়? যায়। গতিকে মিয়া ওচৰত থাকিলে এই দেশী মানুহ কেতিয়াবা গণ্ডগোল হ'ব। গতিকে আপোনালোকে দেশী মানুহখিনি মিয়াৰ পৰা দূৰত থাকিব নে নাই? থাকিব। গতিকে এইটো ভয় খাব দৰকাৰ নাই, মই আছো দেশীয়ে। সেই ধৰণে থাকিব। আৰু ওচৰতে ইমান ধুনীয়া গাৰো মানুহ আছে, ওচৰতে ৰাভা মানুহ আছে, বেলেগ কোন মানুহ লাগে আপোনালোক? মিলি থাকক। মিলি থাকিব নে নাই? থাকে, এনেও আছে, মিলি থাকিব। তো এই আহ্বানটো মই আপোনালোকক ক'লো। পুনৰবাৰ আপোনালোকক বহুত বহুত ধন্যবাদ কৃতজ্ঞতা মই জ্ঞাপন কৰিছো। সকলে ভালে থাকক, চিন্তাৰে থাকক। মই আহি থাকিম, এনেধৰণে প্ৰত্যেকটো সময়ত আহিব নোৱাৰিলে মই আহি থাকিম। আৰু আহি থকা দিনত আমি একেলগে আপোনালোকৰ সমস্যা, আমাৰ সমস্যা, কাউন্সিলৰ সমস্যাৰ সমাধান, আৰু ইয়াত ভুগি থকা যিবোৰ সমস্যা আছে সেই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে, আৰু প্ৰতিটো আইন কানুন ব্যৱস্থাখিনি যাতে কোনো ধৰণৰ বেয়া ধৰণে যাতে প্ৰয়োগ নহয় তাৰ দৃষ্টিভংগী ৰাখি প্ৰকৃতাৰ্থত আইনী ব্যৱস্থাখিনি যাতে সুৰক্ষিত হৈ থাকে, তাৰে কাৰণে সকলোকে আমি একত্ৰিত হৈ কাম কাজ কৰিবৰ কাৰণে আপোনালোকে মোক সহযোগ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ময়ো আপোনালোকক সহযোগটো কৰিম। আৰু সেই চিন্তাৰে কাউন্সিলখনক আহি থকা দিনখনত ৰাভা হাছানবাজ কাউন্সিলখনক আণ্ডাৰ 6 অন্তৰ্ভুক্ত কৰি এক শক্তিশালী কাউন্সিলকে ৰূপান্তৰ যিখন সংগ্ৰাম, সেই সংগ্ৰামখনৰ আপোনালোকৰ সহযোগিতা বিচাৰি দেশী জনগোষ্ঠী মঞ্চৰ সকলো প্ৰকাৰৰ মই উত্তৰ মই কামনা কৰি মই দুটা শ্লোগান দিম আৰু মই বক্তব্য মই সামৰণি মাৰিম। এই শ্লোগানটো হৈছে, আপোনালোকে ধৰিব, দে দেশী জনগোষ্ঠী জিন্দাবাদ। আজি 4টা এয়াৰপৰ্টৰ কথা নতুনকৈ ঘোষণা কৰিছে। এয়াৰপৰ্ট নহয়, ফিজিবিলিটি ষ্টাডি। মধ্য অসমতো যদি নগাঁৱতো যদি মাটি আপোনালোকে দিব পাৰে, গোটেই বস্তুটো হ'ল মাটিৰ লগত। যদি নগাঁৱৰ MLA কয় যে নগাঁৱৰ কাৰণেও এটা ছাৰ্ভে কৰক, এইটো ছাৰ্ভে নগাঁওখনকো লগাই দিব পাৰোঁ। কিন্তু কি হয়, ছাৰ্ভে বুলি কোৱাৰ লগে লগে সাংবাদিকবিলাকে লিখিব আৰম্ভ কৰে, এই মাটি যাব, সেই মাটি যাব, পৰিৱেশটো খেলি মেলি কৰি দিয়ে। সেইকাৰণে বুজি পাইছেনে? এয়াৰপৰ্ট বুলি কোৱাৰ লগে লগে আপোনালোকে ক'ব ক'ত এয়াৰপৰ্ট হ'ব, তাৰপিছত নিজে জেগা এটা উলিয়াই ল'ব, ক'ব যে ইয়াতে হ'ব, ৰূপক শৰ্মাই এভিকশ্যন কৰিব। সেইকাৰণে অলপ সাৱধানে থাকিব লাগে।
তথাপিতো আপোনালোকে যদি নগাঁৱতো এটা বিচাৰে আমি ছাৰ্ভে কৰিব পাৰোঁ। ছাৰ 24খন কি কয় চৰৰ মাটিটো দুখীয়া মানুহে পাব, বাকীখিনি কাঢ়িব লাগিব। কাঢ়া যাব, অহা ডিক্লেয়াৰ কৰিলে ন, অহাবাৰ 5 লাখ বিঘা উদ্ধাৰ কৰিম। ৰকিবুল হুছেইনে কৈছে 24খন এখন অলৰেডি পালেই আৰু ইমানে ফুল ষ্টপ।